ঐ এই ভিডিওটো কেবল এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে কোনো যাতে ইয়াক গাত পাতি নলয় আৰু যদি কোনোবাই গাত পাতি লয় তেনেহলে তাৰ ৰতন কাটি দিয়া হ'ব আৰু এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে দুখত থকা মানুহবোৰৰ মুখত সুখ অলপ বিৰিঙিব পাৰে তো হে দৰ্শক কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলোৰে খবৰ ভাল তো আজিৰ এই ভিডিওটোত কথা পাতিম অসমৰ কিছুমান মক্কেলৰ ওপৰত যিবিলাক মক্কেলে সোশ্যাল মিডিয়াত আহি বহুত বেছি মক্কেল আমি কৰি থাকে তো হেতৰ ওপৰত কথা পাতিম আৰু তাৰ লগতে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো তো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো আচ্ছা ঠিক আছে বহি আছো ৰদতে মেলি মেলিও শুনিছে নহয় তাই মেলি মেলি ৰদত বহি আছে 2024 টো গুছি গল তাৰ লগতে 2025 টো আহি গল কিন্তু ইহতৰ নিচিনা মক্কেলবোৰহে অসমত থাকি গল বহি আছো ৰদতে মেলি মেলিও ইমান ঠাণ্ডা লাগে তই যিমানে বহি নাথাক কিয় ৰদত মেলি মেলি কিছুমান জায়গাত কেতিয়াও ৰদ নপৰে আৰু সেইবোৰ জায়গাত ন গৰম উঠাবৰ কাৰণে ৰদত মেলি মেলি বহিব নালাগে ঘৰৰ ভিতৰত নেমেলাকে বহিলেও হ'ব तू समझा हाँ नहीं तू समझा नहीं মই কি কব বিচাৰিছো আৰু কি বুজাব বিচাৰিছো বুজাই ভালকে বুজিছে আৰু दुष्ट Okay, so hi. এক সেকেন্ড ৰচোন কি কলি তই কৰণ জহৰ পেহাকটো হাই হেলো বাদ দি আগতে ডিঙিটো সিধা কৰি ল এটো কি মোচন বে তোমালোক কেতিয়া আহিলা বে কেলা অভাৰ এক্টিং কি দোকান তুতকে বেছি ন হুকুৰালিয়ে ভাল এক্টিং কৰে বে মোৰ আগতে এটা চেনেল আছিল তোমালোকৰ বহুতে দেখা নাই অ বুপাই দেখা নাই ভালে আছিল এতিয়া দেখিছো নহয় সোশ্যাল মিডিয়াত আহি কন্টেন্টৰ নামত কেনেকুৱা ভেৰাইটিজ হাগি আছো अच्छा সো ইয়া ইনষ্টাত যেনেকে মৰম দি আছা তো ইয়াতো যাতে মৰম পাও মৰমটো পাবি বাৰু বিহুৰ সিজনত অসমীয়া ৰাইজে আৰু মৰম নেদিব নেতো বাট এটা কথা মই বুজি পোৱা নাই তই কি বাল ভিডিঅ' বনাই আছ ডিঙি ভাঙি মই কঁকাল ভঙা দেখিছো জীৱনত আজি ফাৰ্ষ্ট টাইম মই ডিঙি ভঙা মানুহ দেখা পাইছো হেই গাইস ইনষ্টাত যেনেকে মৰম দি আছা ইয়াতো যেনেকে মৰম পাও মোৰ ফফটো যা বাল আৰু ই আমাৰ ৰাইজৰ পৰা মৰম আশা কৰি আছিল আৰু আমাৰ ৰাইজে ধুনীয়া মৰম দিছে ডিঙিটো সিধা কৰি কথা ক ভাই ৰ'জ ভিডিঅ' পুৰণ চিন নহয় মানে ফপ ভিডিঅ' ৰাইট আৰু এগৰাকী ইমান মৰমত লিখিছে ডিঙিটো ভাগি যাব তো বলা বেছি টাইম ওয়েস্ট নকৰি আজি কাৰোবাক বজাই দিও অ তো বলা বেছি টাইম ওয়েস্ট নকৰি আজি তোমাকে বজাই দিও এ জগন এই মিঠাতেলৰ পেকেটটো লৈ আহে दुष्ट কেলা মৰিলো দে বাস আজি সিলটো খুল খাইছে শুনিলাই নহয় এই নলাৰ গেলা মাছটোৰ আজি জাষ্ট চিলটো খোল খাইছে আৰু ভৱিষ্যতেও ই এনেকে মোৰ তাত মজা লবলৈ আহি থাকিব ইনেছ আজি তো ফাৰ্স্ট ৰ'জ ভিডিঅ' আছিল আবে চাপৰি নগৰৰ নলাৰ গেলা মাছ এইটো তোৰ ফাৰ্ষ্ট নহয় এইটো তোৰ লাষ্ট আৰু তই এনেকে ভিডিঅ' দিবা নাইপি আৰু যদি আহাও নহয় এটা মিঠাতেলৰ পেকেট বিন্দাছকে লৈ আহিবি পাছৰ খিনি অসমৰ ৰাইজে বুজি পায় নকলিও হ'ব মই মোক বয়ফ্ৰেণ্ড নালাগে নহয় কি লাগিব মই না তোমাক পুতলা মোক ঘৰৰ জোৱাইহে লাগে পঢ়াত মন দিবা চা পৰীক্ষা আহি আছে জোৱাই পাছতো পাবি তুমি হবা নেকি হেই কি কথাগিলা কবা মোক হাজিৰা দিলো নহও মাইনা বেয়া নাপাবি দে এয়া চাওক জেৰুৱা মাজত ভৰাই লৈছো দেখিছে নে এয়া এয়া চাওক জেৰুৱা তেওঁ মাজত ভৰাই লৈছে দেখিছে নহয় আৰু ইয়াকে কয় অসমীয়াত খজুৱতি বুলি আৰু এই খজুৱতিটো সকলো জেগাতে নহয় ৰ'দ নপৰা জেগাতহে বেছিকৈ হয় अच्छा ধুনীয়াকে মাজত ভৰাই লৈছো এনেকে যদি দিনে পোহৰে জিপাই থাকে মাজত ভৰাই লৈ যুদ্ধ কৰি থাকা ৰাতি যদি তেখেতে মৰমতে অলপ যুদ্ধ কৰিব বিচাৰে সেইখন যুদ্ধ কি হ'ব दुष्ट অ বাল লাগি ধৰিলে अच्छा মেখেলাইও আছাও এনেকৈ যদি সোশ্যাল মিডিয়াত আহি এজনী বিয়া হোৱা তিৰোতা মানুহে জিপাই থাকে কথা কিছুমান কয় কি কথা কব লাগে সোশ্যাল মিডিয়াত কি দেখাব লাগে কি বনাব লাগে এইবোৰৰ যদি তিল মাথো জ্ঞান নাথাকে সোশ্যাল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে যদি বালত মেখেলা লাগি গ'ল মেখেলাত জাল পৰি গ'ল জাপ মাৰি আহি জেৰুৱা খুঁটিটো হেৰিত সোমোৱাই ললো বুলি যদি কয় তেনেহলে আপোনালোকে ভাবক অসমীয়া সমাজখন কোনফালে গতি কৰি আছে অসমীয়া বোৱাৰীবোৰ কোনফালে গতি কৰি আছে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি দৌৰি আমাৰ অসমীয়া বোৱাৰী কিছুমানে নিজৰ গোটেই কাপোৰ খুলি দিবলৈ বাকি ये बड़ी अच्छी बात कही आप আৰু তাকে লৈ যদি মই ভিডিঅ' এটা বনাও তেতিয়াহ'লে মোৰ নিচিনা 10টাক বেয়া বুলি যেতিয়া সমালোচনা কৰে ন তেতিয়া ভাবিব চিন্তিবৰ কাৰণে মাথাটো ক'ত থাকে যে মই কিমান ধোৱা তুলসীৰ পাত বাচিলো তই একো বচা নাই তোৰ এবাৰ বালৰ জালখনত এবাৰ এই প্ৰকাণ্ড বৰালিটো ফচিছে আৰু এই বৰালিটোৱে যদি তোৰ বালৰ জালখন ছিঙি চেডেলি ভেডেলি কৰি দিব নোৱাৰে তেনেহ'লে মোৰ নামো বৰালি নহয় अच्छा তো গাইস আজিলৈ ইমানে আছিল আশা কৰো তোমালোকে ভিডিঅ'টো চাই ভাল পালা পুনৰ এটা এনেকুৱা সেম টু সেম ভিডিঅ' লৈ তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানে জয় হিন্দ জয় অসম বাই বাই